হাই ফ্ৰেণ্ডছ, আজি বহুতো মই ভিডিঅ' কৰিম এটা। যিহেতু মোৰ মোবাইলটো বেয়া হৈছিলে, একচুৱেলি মই একমাহ ধৰি একো ব্লগ দিব পৰা নাই। আৰু মোৰ চেনেলটো যিহেতু ছাবস্ক্ৰাইব কৰা নাই, সেইটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়াৰ পৰা মই ডেইলি ভিডিঅ' দিবলৈ আৰম্ভ কৰিম। একচুৱেলি মোৰ মোবাইলটো পানীত পৰি কিনে মোৰ ভিডিঅ'ৰ যিটো ফল্ডাৰ সেইটো একচুৱেলি বেয়া হৈ গ'ল। এতিয়া তাৰ কাৰণে নতুন মোবাইল কিনিলোঁ। মোৰ নতুন মোবাইলটো ৱাইফক দিলোঁ, আৰু ৱাইফৰ পুৰণা মোবাইলটো মই ইউজ কৰিছোঁ। বৰ্তমান যিটো মই কেমেৰা কৰি আছোঁ, বৰ্তমান ভিডিঅ' বনাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাব। আজি কুচিয়া মাছ বজাৰৰ পৰা আনিম, এতিয়া যাওঁ ভিডিঅ'টো আনি বনাওঁ। আপোনালোকে ভিডিঅ' চাই থাকিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি কুচিয়াৰ এটা ৰেচিপি বনাম। যিটো বজাৰৰ পৰা কুচিয়া লৈ আহিছিলোঁ আজি আহোঁতে। ফাৰ্ষ্টতে আমি কুচিয়াখিনি বঢ়িয়া কৰি ফ্ৰাই কৰি দিছোঁ তেলত দি কিনে। এইফালে হালধি আৰু এইটো মছলা ৰেডিমেড কৰা গৈছে। অলপ ক'লা কৰি ভাজি লওঁ কুচিয়াখিনি। একচুৱেলি মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মোৰ মোবাইলটো একচুৱেলি পানীত পৰি মোবাইলটো মোৰ বেয়া হৈ গৈছিলে। তাৰ কাৰণে মই মোবাইলটো ভাল কৰিব টাইম পোৱা নাই। আজি মোবাইলটো ভাল কৰি আনিলোঁ আৰু মিস্ত্ৰীজনক এটা নতুন মোবাইল দিলোঁ গিফ্ট। অলপ ভাজি লওক, ভাজা হৈ লওক। একচুৱেলি কুচিয়া মাছ বহুত দিন খোৱাই নাছিলোঁ। ফাইনেলি এতিয়া কৰা হ'ল, ফ্ৰাই কৰিলোঁ। আৰু এইফালে আপোনাৰ আলু পিঁয়াজ কাটি থোৱা গৈছে, যিহেতু কুচিয়া মাছৰ লগত একেলগে বনাম। সেইখিনি মাছ সম্পূৰ্ণ অলৰেডি ভজা হৈ গ'ল তেলত। ধুনীয়াকৈ ওলাইছে, অলৰেডি স্মেল ওলাইছে। ফাইনেলি এইখিনি অলৰেডি হৈ গ'ল। মাতো কি কৰিছা তুমি? কওঁতে হাই বুলি কৈ দিয়া এটা, ভালকৈ কৈ দিয়া বাই। অলপমান দহি গৈছিল, অলপমান পানী দি দিছোঁ ধুনীয়া কৰি। এতিয়া মাছখিনি ওপৰত ধুনীয়া কৰি স্মেল এটা ওলাইছে। অলপ টাইম ভাজিব লাগিব। এতিয়া অলপমান পানী দি দিছোঁ, ধুনীয়া কৰি অলপ বনাই দিছোঁ। এতিয়া আপোনাৰ তেজপাত এটা দি দিছোঁ ধুনীয়া কৰি। যিহেতু লাইনটো গুচি গৈছে, অলপ কেমেৰাটো অলপমান অসুবিধা হৈছে, ফটোটো ইমান ক্লিয়াৰ হোৱা নাই। আৰু এইফালে ভাতটো বহাই দিছোঁ বঢ়িয়া কৰি, বঢ়িয়া কৰি ভাতটো হৈ গৈছে এইফালে। আৰু এইফালে চবকৈ ধুনীয়া স্মেল ওলাইছে। মাছটো দেখাত কলা হৈ গৈছে। কুচিয়া মাছ যিহেতু বহুত হেৰি ন, সেইকাৰণে খায়ো ভাল লাগে। কুচিয়া মাছ বহুত দিন মই কুচিয়া মাছ আনিছোঁ আজি। ৰান্ধি ধুনীয়াকৈ ৰান্ধি আছে। যিহেতু লাইনটো নাই, আমাৰ মাইনাই মাইনা তুমি কি কৰিছা? তুমি গেম খেলিছা নেকি? মোবাইল চাই আছা? অঁ দিয়া চোৱা। তুমি ভয় কৰিছা নেকি লাইন নোহোৱাৰ কাৰণে? ভয় নকৰিবা দেই। দিয়া। এই লাইন নোহোৱাৰ কাৰণে আমি মম জ্বলাই থৈ দিছোঁ বৰ্তমান। এতিয়া আধা ঘণ্টা হৈ গ'ল, লাইন অহাই নাই। কিমান দূৰ আগবাঢ়িছে। ধুনীয়া স্মেল এটা ওলাইছে, পূৰা মাংস লাগি থাকে। খায়ো টেষ্ট লাগিব। আপোনালোকে ভিডিঅ'টো চাব ভালদৰে। আৰু যিসকল বন্ধু বান্ধৱে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, সিহঁতক ছাবস্ক্ৰাইব কৰি দিব। মোৰ আগৰ ভিডিঅ'বিলাকৰো চাব আপোনালোকে। আপোনালোকৰ আশীৰ্বাদে আমাৰ মৰম বজাই ৰাখিব। মোৰ ঘৰত ৰাতি ভাত বনোৱা, লাইন নাই। পানী দি দিম, আলুটো অলপ সিজাই
ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো চাব আৰু আগলৈকে ভিডিঅ' আৰু দি থাকিম, আপোনালোকক চাই থাকিব। যিহেতু গৰম লাইনটো নাই, সেনে আজি ভিডিঅ'টো ইমান এটা ভাল বনোৱা হোৱা নাই চাগে, হ'লেও আপোনালোকে চাব। আপোনালোকৰ মৰম আশীৰ্বাদে মই আগুৱাই যাই থাকিম। চ' থেংক ইউ, ছাবস্ক্ৰাইব কৰিব, থেংক ইউ।